দিনকালবিলাক ভাল নহয়, ইফালে শুনো বেমাৰ সিফালে শুনো বেমাৰ। হে প্ৰভু, কি যে হ'ব। মানুহ এনেকৈ বেমাৰত পৰেনে? হ'ল বুলি নহয় বাৰু তিৰিজনী এনেকুৱা গতি কৰিব লাগেনে তাৰ? তাই ক'ত যাওঁ? চলমান খানৰ বেমাৰ বোলে, তাকে খবৰ এটা কৰি আহোঁ। চলমান খান? কোন এইযোৰ চলমান খান? এই যে আমাৰ গাঁৱৰ মূৰৰ হিতেশ, নিজকে চলমান খানৰ নিচিনা বুলি কৈ জহাই থাকে, তাৰ কথা কৈছোঁ। তাৰ কালিৰ পৰা বেমাৰ জানানে? তাই ফিক্স হৈ গ'ল। কি হলো? প্ৰবচন দি নাথাক, আচল কথাটো ক, কি হৈছে? সি কালি টেংকি ফুল কৰি আহিছিল। তাতে কি শুনো? মইতো প্ৰায় টেংকি ফুল কৰি আহোঁ, মইতো কেতিয়াও বেমাৰত পৰা নাই। অৱশ্যে মাজে মাজে বতিয়াওঁ বাৰু। নিত্যহানিত মা, কথাবিলাক ভালকৈ শুনি নলওঁ কিয়? সি তেঁতুলগুৰিলৈকে খাই অহাৰ কাৰণে বেমাৰত পৰা নাই। সি খাই অহাৰ কাৰণে তাক তিৰিটোৱে গোটেই ৰাতি তাক ঘৰত সোমাব নিদিলে। সি বাহিৰতে পৰি থাকিল বেচেৰাটো। তাৰপিছত আৰু কি, বাহিৰত থকা মহবিলাকে গোটেই ৰাতি তাৰ লগত ভোজ পাতিলে। আজি শুনিছোঁ বোলে নেমুনিয়াত ভুগিলে, তাৰ তেজৰ আধাখিনিয়ে বোলে মহে খাই পেলালে। তাৰপিছত হাৰামজাদাটোক যে ইমান বুজাই থাকিব লাগে নহয়, এবাৰতে বুজিয়ে নাপায় কথাবিলাক। তাৰপিছত কি হ'ল মই নাজানো, যাওঁহে এতিয়া খবৰ কৰিবলৈ, তাৰপিছতে গম পাম সি মৰিলে নে জীয়াই আছে। ব'ল তোৰ লগত ময়ো যাওঁ, খবৰ কৰি আহোঁগৈ। মই নোহোৱাটো মৰিলে নে জীয়াই আছে এপাক চাই আহোঁগৈ, নহ'লে কথাটো বেয়া হ'ব। কি হ'লে দোষ, লাং খাই পৰি আছে যে? নকবি আৰু, এই হাৰামজাদি তিৰিটোৱে কালি ৰাতিটো মোক বাহিৰত থৈ দিলে। গোটেই ৰাতি মহবিলাকে পাল পাতি পাতি ভোজ পাতিলে, বুজিলি? এতিয়া মই বেমাৰত পৰি গ'লোঁ আৰু মোৰ তেজ নাইকিয়া কৰি দিলে সেই মহে। মোক সেই মহকেইটাই চুচুৱাই নিবলৈ বা কি আছিল আৰু, বুজিলি? কোনোমতে দৌৰি কোনোমতে ৰখিলোঁ আৰু। কাটি তিৰিৰে তোৰ, মইতো তেঁতুলগুৰিলৈকে খাই আহোঁ গেলা সোপা, কিন্তু তেতিয়াওতো মোৰ তিৰিটোৱেতো মোক ৰাতি বাহিৰ কৰি দিয়া নাই। কেনে দাং কাটি তিৰিয়ে তোৰ? পিছত মই লগাই দিয়ে, কিন্তু কেতিয়াও ঘৰ বাহিৰ কৰি থোৱা নাই, বুজিলি? কি সুন্দৰ তিৰিটো মোৰ, এনেহে লক্ষী আই মোৰ তিৰিজন, কোনে পাব আৰু? ফাটা লেকচাৰ চা তাৰ, সদায় তিৰিৰ মাৰ খাই মদগাল খাই আহি পেলাই এতিয়া আকৌ তাৰ তিৰিৰ ওপৰত আকৌ ফুটানি মাৰিছে, হাৰামজাদা চালা। মোক চকু পাৰি দেখিব নোৱাৰে, কি যে তিৰি পালোঁ। কোনোবা দিনা তেজীমলাৰ নিচিনাকৈ ঢেঁকীত খুন্দি মাৰিয়ে পেলাব যেন পাইছোঁ, বুজিলি? মোক দুদিনমানৰ পিছত আৰু দেখা নাপাওঁ আৰু তহঁতে, চাই ল ভালদৰে এতিয়াই। কি ৰে, তই মৰিবি নেকি? মোৰ তিৰিটোৱে মোৰ যিহে গতি কৰে, কেইদিন জীয়াই থাকোঁ আৰু ঠিক নাই, বুজিলি? গতিকে ভালদৰে আজিয়ে চাই যা। কটা নিধক, মোৰ বদনাম গাবলৈ লাজ পোৱা নাই হা? সেই গেলাগাল খাই আহি সদায় যে বমিগাল কৰে, কোনে চাফা কৰে? কোনে চাফা কৰে? বমিগাল চাফা কৰি থাকিলে মই ভাল, লক্ষী তিৰি। এতিয়া এদিন ঘৰ বাহিৰ কৰি দিওঁতে মই দাং কাটি হ'লোঁ, দিওঁ নেকি দুচাটমান ভালকৈ? এনে দাং কাটি মাইকী আজিলৈকে দেখা নাই পাই। এজনী পালেহি দেখোন। নহয় শুনজনী, মই তোমাৰ বদনাম কৰা নাছিলোঁ। নিজে যে খাই আহিলোঁ, আহি যে পৰিলোঁ, বাহিৰতে যে ৰাতিটো থাকিলোঁ, সেইটোকেহে কৈছোঁ। চুপ থাকক, মই ধন্যবাদ বাহিৰৰ পৰা শুনি আছোঁ আপুনি কি গাই আছে। মোৰ বদনাম গাবলৈ লাজ পোৱা নাই, বদনাম গাবলৈ লাজ পোৱা নাই। এনেহে লক্ষী তিৰিজনী ঘৰত সোমাই আহি পেলাই ভাল মদাহী তোলাই আহিলোঁ মই, ভাল মদাহী তোলাই আহিলোঁ। কি যে কৰিম, দেউতাই ভাল কৈছিলে মদাহী তোলাই নাহিবি, সেইটো তেঁতুলগুৰিলৈকে খাই থাকে, টেংকি হতে তাৰ দিনৰ দিনটো মদৰ ভাটিত পৰি থাকে। নাই, মই কথা ক'লে নুশুনিলোঁ আৰু এতিয়া পস্তাই আছোঁ। এই যে মোৰ কপাল, কি যে হ'ল। মোৰাই ভাল, বিয়া বাৰু নাপাতিলেও বৰ লাকাই, তিৰিৰ মাৰ খাবলৈও নাই, ঘৰৰ পৰা বাহিৰ ওলাই থাকিবলৈও নাই, বিন্দাছ তেঁতুলগুৰিলৈকে যেতিয়ামান খাওঁ খাই থাকিবি। থাকো, ঘৰলৈ যাওঁ ব'ল, এইকেইটা কাজিয়া শুনি থকাত গৈ ঘৰত গৈ আৰামত বহি থকাই ভাল। ব'ল, কিয় যে আহিছিলোঁ মই এতিয়া তেনেকুৱা লাগিছে। যাওঁ নেকি, বহুত সময় হ'ল অহা, এতিয়া যাওঁ দিয়া, পিছত আহিম খবৰ কৰিবলৈ। তোমালোক যোৱা নেকি? হ'ব দিয়া যোৱা। লগৰবিলাকৰ আগত এই দাং কাটিজনী মোৰ মান ইজ্জত চব নাইকিয়া কৰিব।